আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ দুবিধ ৰেচিপি কেক আৰু বেচন বৰফি। এয়া ৰাতি প্ৰায় 8টা বাজিছে। মই এইফালে ডিনাৰো বনাই আছোঁ, লগতে এই দুটা আইটেমো বনাওঁ বুলি ল'লোঁ। কাইলৈ মোৰ মিষ্টাৰৰ বাৰ্থডে, গতিকে কেকটো বনামেই একেবাৰে চিম্পুলভাৱে, আৰু লগতে তেখেতে ভাল পোৱা এটা ৰেচিপি বেচন বৰফি, তাকে বনাবলৈ লৈছোঁ। এতিয়া আহকচোন চাওঁ মইনো কিদৰে বনাওঁ। প্ৰথমতে মই কেকটোৱে আৰম্ভ কৰোঁ। মই 5টা কণী লৈ লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে ফেটি ল'ম। এতিয়া মই এই 1 কাপ জোখেৰে ইয়াত মই এইদৰে চেনি লৈ লৈছোঁ, কিন্তু মই চেনিখিনি পিচি লৈছোঁ। এতিয়া ভালদৰে চেনিখিনি কণীখিনিত মিলাই লওঁ। আচলতে কেকটো ফেটাৰ ওপৰতে ভাল বেয়া নিৰ্ভৰ কৰিব। যিমানে ফেটিম সিমানে কেকটো ভাল হ'ব আৰু কোমল হ'ব। গতিকে বস্তুখিনি মিহলোৱাৰ লগে লগে ভালদৰে এনেকৈ ফেটি ল'ব লাগে। এতিয়া মই ৰিফাইন 1 কাপ দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই লওঁ। এতিয়া মই ময়দা 1 কাপ দি দিছোঁ। এতিয়া মোৰ ফেটা হৈ গ'ল। এতিয়া মই আপোনালোকে ইমানটো জোখত ৰাখিব মিশ্ৰণখিনি। বাতি এটা অলৰেডি ৰেডি কৰি লৈছোঁ, টিচু পেপাৰে দি লৈছোঁ।
দি ল'লোঁ ওপৰতে। এতিয়া মই প্ৰেছাৰত বনাম, গতিকে এটা প্ৰথমে ষ্টেণ্ড এডাল দি লৈছোঁ। বাতিটো বহাই দিলোঁ এইদৰে। আৰু ঢাকনখনত মই গাস্কেটডাল এৰুৱাই লৈছোঁ আৰু হুইচেলটো এৰুৱাই লৈছোঁ। এতিয়া মই এখন লগাই দি মই আধা ঘণ্টামানৰ কাৰণে, মানে খুব বেছি 35 মিনিটৰ কাৰণে মই এইটো গেছটো জ্বলাই উঠাই থওঁ আৰু অলপ কম কৰি দিম গেছটো। খুব হাই ফ্লেমত দিব নালাগে, ইমানটো জোখত ৰাখিলে হৈ যাব। ইমানটো জোখত এতিয়া আহক বেচন বৰফিখিনি বনাওঁ। এয়া মই প্ৰথমতে 1 কাপ দিলোঁ। যিহেতু গেছ কম হয় সেইকাৰণে অলপ ৰিফাইন বেছি দিব লাগিব। মই ৰিফাইনতে বনাম। এতিয়া মই 1.5 কাপ পিছত মই ৰিফাইন দিলোঁ। অলপ গৰু ঘিউ দি দিছোঁ 1 চামুচ। তেলখিনি গৰম হৈছে, মই এতিয়া আধা কেজি মই বেচন লৈছোঁ বৰফি বনাবৰ কাৰণে। এতিয়া মই দি দিছোঁ গৰম হ'ল তেলখিনি। ভালদৰে এইখিনি ভাজি ল'ম। এতিয়া মোৰ বেচনখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া মই তাতে চফৰত অকণমান বাদামখিনি এনেকৈ পিচি ল'লোঁ। এতিয়া মই এইখিনি দি দিম। মিলি যোৱাকৈ লৰাই সাৱধানে কৰিব লাগে, নহ'লে দেৰি গ'লে বেয়া হয়। ঢাকনটো বিষাবই। বৰফিটো ভাল কৰিবলৈ হ'লে এনেকৈ ধুনীয়াকৈ ভাজি মেলি বাদামখিনি দি লৰাই মেলি এতিয়া মই অলপ দেৰি ঠাণ্ডা হ'বলৈ নমাই দিম। এতিয়া মই চেনি পানীখিনি ৰেডি কৰি লওঁ। তাৰ পৰা খৰি কাপেৰে 3 কাপ মই পানী দি দিম।
বেচনত মিঠাটো অকণমান বেছি দিব লাগে, তেতিয়াহে মিঠা ভালদৰে হয়। তেতিয়া মই এই বাতিটো ডাঙৰ বাতি এটা মই চেনি ইয়াতে মই 6-7টামান ইলাচি খুন্দি লৈছোঁ, ইয়াতে দি দিম গোন্ধটো ভাল হ'ব কাৰণে। চেনিখিনি পানীখিনি পূৰা গোল গোল ডাঠ হ'ব লাগিব, তেতিয়াহে আমি বৰফিখিনি দিব পাৰিম। এতিয়া চেনি পানীখিনি প্ৰায় হৈ গৈছে, এমচিটো কমি গ'ল। আৰু চেনি পানীখিনি হৈছে নাই চাবৰ কাৰণে বাতি এটাত পানী অলপ ল'ব আৰু তাতে দুটুপমান পেলাই চাব। এয়া দেখিছে ন, মিলি যোৱা নাই, অলপ ডাঠ হৈ ৰৈ গৈছে, তেতিয়া জানিব যে হৈ গ'ল দিবলৈ। এতিয়া মই গেছটো লাহেকৈ অফ কৰি দিম। অফ কৰি মই চবখিনি দিম। ইয়াতে কথা এটা মোৰ ৰৈ গ'ল যেন পাইছোঁ ক'বলৈ, বাদামখিনি কিন্তু মই ভাজিহে লৈছিলোঁ, ভাজিহে মই চপাৰত এনেকৈ মিহি কৰি লৈছিলোঁ। এতিয়া মই পানী এখনত অকণমান ৰিফাইন এনেকৈ সানি লওঁ, কাৰণ ইয়াত ঢালি মই বৰফি আকাৰত কাটিম। মিলাই লওঁ। ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মই উলিয়াম। এতিয়া মোৰ কেকটো এনেকুৱা হ'ল, সেইটো নমোৱাৰ পিছত আৰু বৰফিখিনিতো এয়া, এতিয়া মই আপোনালোকৰ আগত কাটি দিম।
মই বস্তুখিনি এৰুৱাই দিম। ইমান কোমল হৈছে, একদম স্পঞ্জিৰ দৰে হৈছে। ভিতৰখন ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই বস্তুটো দেখাম। ঠাণ্ডা হ'লে বেছি ভাল হ'ব উলিয়ালে। এয়া মই অলপ সোনকালে উলিওৱা হৈছে। এনেদৰে আপোনালোকে বনালে এয়াৰটাইটকৈ ফ্ৰিজত ৰাখিব পাৰে আৰু প্ৰায় এমাহমানলৈ খাব পাৰে। ধুনীয়া হয় আৰু খাবলৈ যথেষ্ট ভাল হয়। এয়া মোৰ হৈ গৈছে। ইমান ধুনীয়া মই দুবিধ বস্তু আপোনালোকৰ আগত এটা বনাই দেখুৱালোঁ। যথেষ্ট ভাল হৈছে নহয়নে? আৰু খাবলৈ ইমান সোৱাদ হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব। আৰু ফাটি যোৱা অলপ কেৰাহীত আছিলে, সেয়া মই এনেকৈ গোল গোল লাডু আকাৰত বনাম। আজি মোৰ এই আইটেম দুটাৰ লগতে মোৰ ফুলনি বাৰীত ফুলি থকা বৰ্তমান ফুল কেইবিধমান আপোনালোকৰ আগত এইদৰে সজাই দিলোঁ। নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। শেষত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিওঁ। ধন্যবাদ।